মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থ শ্ৰেণী অষ্টমকৰ সময় পাঠটিৰ অংক কিতাপখনৰ এই প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমটো চাবা, ইয়াতে কৈছে আগবেলা আৰু পিছবেলাৰ খালী ঠাই পূৰ কৰিব দিছে। আগবেলা মানে 12টা বজাৰ আগৰখিনি, ৰাতিপুৱা 12টা বজাৰ আগৰখিনি আৰু 12টা বজাৰ পিছৰখিনি হ'ব পিছবেলা। ৰাতি 12টা বজালৈ পিছবেলা হ'ব। এতিয়া ক'তো দিছে ৰাতিপুৱা 6:30। 6:30 হ'ব, এইটো আগবেলা। ঠিক সেইদৰে খটো হৈছে গধূলি 6:15 হ'ব পিছবেলা। ৰাতি 11:30। ৰাতি বুলি ক'লে 12টা বজাৰ পিছত হ'ব, পিছবেলা হ'ব। ৰাতি 1:15, এইটো 12টা বজাৰ আগত হৈছে কাৰণে 12টা বজাৰ পিছত হৈছে, সেইকাৰণে এইটো আগবেলা হ'ব। ৰাতি 12টা বজাৰ পিছৰ দিনৰ 12টা বজালৈখিনি আগবেলা, সেইকাৰণে এইটো আগবেলা হ'ব। সন্ধিয়া 7:05, সেইটো হ'ব পিছবেলা। স্কুল আৰম্ভ হোৱা সময় সদায় আগবেলা হ'ব। স্কুল ছুটি হোৱা সময় পিছবেলা। দিনৰ 1 বজা পিছবেলা। দিনৰ 11:30, এইটো আগবেলা হ'ব আৰু দিনৰ 12:15, এইটো হ'ব পিছবেলা। 2 নম্বৰ প্ৰশ্নতে দিছে তলৰ 12 ঘণ্টীয়া ঘড়ীৰ সময়বোৰ 24 ঘণ্টীয়া ঘড়ীৰ সময়ত প্ৰকাশ কৰা। এই প্ৰশ্নবোৰৰ উত্তৰবোৰ আমি এনেকৈ এটা ঘড়ী আঁকি ল'ম। ঘড়ী আঁকি লৈ এনেকৈ আমি হিচাপ কৰি গ'লে তাক কিমান হ'ব এইটো সময় পোৱা যাব। এতিয়া কৈছে আগবেলা, কটো দিছে আগবেলা 7:15। 24 ঘণ্টা ঘড়ীত কি হ'ব? আগবেলা 7:15। আগবেলা বুলি কওঁতে আমাৰ 12টা বজাৰ আগৰ কথা কৈছে, সেইকাৰণে আমি 7:24 ঘণ্টা ঘড়ীটো 7:15 হ'ব। পিছবেলা 1:30। 1:30 বুলি ক'লে এটা ইয়াতে হ'ব, এটা মানে 12টা বাজি গৈছে, 12টা বাজি গৈছে আৰু এটা হ'লে ইয়াতে 13টা বাজিব, 13:30 হ'ব। খটো দিছে 1:30। আগবেলা 1:30 হ'লে আমাৰ ইয়াতে কি হ'ব? আগবেলা 1:30 হ'লে 12টা বজাৰ আগত কৈছে, 1:30 মানে 1:30 হ'ব। আৰু পিছবেলা 6:45 হ'লে এইটো কি হ'ব? 12টা বাজিয়ে গৈছে, তাৰপিছত আকৌ 6টা, সেইকাৰণে আমি এতিয়া 13টা, 14টা, 15টা, 16টা, 17টা, 18টা, কি হ'ব? 18:45। 9 নম্বৰটো দিছে পিছবেলা 9 বাজিছে, 21 ঘণ্টা হ'ব 24 ঘণ্টীয়া ঘড়ীত। আকৌ ইয়াতে দিছে প্ৰথমটো দিছে আগবেলা 11:10। আগবেলা হোৱাৰ কাৰণে 11:10 হ'ব 24 ঘণ্টীয়া ঘড়ীটো। দ্বিতীয় চটো হৈছে পিছবেলা 4:15। 24 ঘণ্টা পিছবেলা হোৱালে 16:15 হ'ব। আৰু বঢ়িয়াটোতো আছে আগবেলা 4:40। আগবেলা 4:40 পাইছে। আগবেলা 4:40 বুলি কোৱা কাৰণে আগবেলা 4:40 হ'ব 24 ঘণ্টীয়া ঘড়ীটো। পিছবেলা 5:25 হ'লে 17:25 হ'ব। আৰু নিয়মটো আগবেলা 10:08 হ'লে 10:08 হ'ব 24 ঘণ্টীয়া ঘড়ীটো। ইয়াৰ পিছৰ প্ৰশ্নটো পিছৰ ভিডিঅ'টোত পোৱা যাব, আৰু তোমালোকে ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা।